হাই ষ্টুডেণ্টছ, আজি আমি তোমালোকৰ অসম চেপ্টাৰখনৰে আমি পঢ়ি পাৰ্ট ল'ম আৰু আজি আমি অসমৰ প্ৰাকৃতিক উদ্ভিদৰ বিষয়ে আমি আলোচনা কৰিম। ঠিক আছে, আমাৰ এইকেইদিন অসমৰ বিষয়তে চলি আছে, আমাৰ চলিয়ে থাকিব আমাৰ চেপ্টাৰখন অসমৰ ওপৰতে। এতিয়া আমাৰ নেক্সট প্ৰশ্নটো হৈছে কি যে কেনেধৰণৰ উদ্ভিদ অসমত পোৱা যায় বা অসমৰ প্ৰাকৃতিক উদ্ভিদৰ শ্ৰেণী বিভাগ কৰা। তো ইয়াত কি কোৱা হৈছে যে অসমত যিবিলাক গছ গছনি বা উদ্ভিদ পোৱা যায়, বুজিছে, তো সেইবিলাকৰ কি কি ভাগত ভাগ কৰিব পাৰি আমি, কি কি টাইপছ। তো ইয়াত দিয়া হৈছে আমাৰ যি উদ্ভিদ পোৱা যায় অসমত প্ৰাকৃতিক উদ্ভিদ, তাৰ আমি মেইনলি 4টা ভাগত ভাগ কৰিছোঁ। কেইটা ভাগত ভাগ কৰিছোঁ আমি? 4টা। ইয়াৰ প্ৰথম ভাগটো হৈছে ক্ৰান্তীয় চিৰেসেউজীয়া উদ্ভিদ, দ্বিতীয়টো হৈছে মৌচুমীয় পৰ্ণপাতী উদ্ভিদ, আৰু তৃতীয়টো হৈছে কি নদী কাষৰীয়া উদ্ভিদ, আৰু চতুৰ্থটো হৈছে কি তৃণভূমি। কৈছে ইয়াতে প্ৰথমটো ক্ৰান্তীয় চিৰেসেউজীয়া উদ্ভিদ, দ্বিতীয়টো মৌচুমীয় পৰ্ণপাতী উদ্ভিদ, তৃতীয়টো নদী কাষৰীয়া উদ্ভিদ, আৰু চতুৰ্থটো হৈছে কি তোমাৰ তৃণভূমি। প্ৰথমটোৰ আমি বিষয়ে ডিটেইলছ আলোচনা কৰিম যে ক্ৰান্তীয় চিৰেসেউজীয়া উদ্ভিদ, ক্ৰান্তীয় চিৰসেউজীয়া, এভাৰগ্ৰীণ, এনি টাইম তোমাৰ কি হৈ থাকে, সেউজীয়া হৈ থাকে। কিছুমান গছৰ পাত তোমালোকে দেখিবা যিটো তোমাৰ কি থাকে, এনি টাইম তোমাৰ কি হৈ থাকে, চিৰসেউজীয়া হৈ থাকে, মানে এনি টাইম এইটো হৈয়ে থাকে আৰু তোমাৰ কি সেউজীয়া গ্ৰীণ হৈ থাকে। এইটো সকলো গছ নহয়, কিন্তু কিছুমান এই যিবোৰ গছ হৈ থাকে অসমৰ উদ্ভিদৰ সেইবিলাকো তোমাৰ কি কৰা হয়, চিৰসেউজীয়াৰ আওতাত লোৱা হয়। এতিয়া ক্ৰান্তীয় চিৰসেউজীয়া, ইয়াৰ ডিটেইলছ ইয়াত আমি ফাৰ্ষ্ট পইণ্টত আলোচনা কৰিম যে এই উদ্ভিদবোৰ অসমৰ কোন কোন ঠাইত পোৱা যায়। ইয়াৰ হৈছে এইটো হৈছে হিমালয়ৰ নামনি অঞ্চলত আৰু উজনি অসমৰ শিৱসাগৰ, তোমাৰ ডিব্ৰুগড়, গোলাঘাট আদি ঠাইসমূহত এনেধৰণৰ উদ্ভিদ পোৱা যায়। আমাৰ হিমালয়ৰ নামনি, যেনে আমাৰ অৰুণাচল প্ৰদেশ হওক বা যিটো আমাৰ ভূটান, বা ইয়াৰ নাম কি কয়, যিবোৰ হিমালয়ৰ যিটো অঞ্চল, তাৰ যিটো কাষৰীয়া যিটো নামনি অঞ্চল যিটো আছে তাতে, বা আমাৰ উজনি অসম যিটো আছে, উজনি অসম শিৱসাগৰ, ডিব্ৰুগড়, গোলাঘাট, এইবোৰ অঞ্চলত পোৱা যায়। ঠিক আছে, মনত ৰাখিবা। আৰু এই গছ গজিবলৈ কি কি প্ৰাকৃতিক কি জলবায়ুৰ প্ৰয়োজন, এইটো আমি ডিটেইলছ। আৰু এই ধৰণৰ তোমাৰ কি ইয়াত কি লাগিব, ইয়াত হ'বলৈ হ'লে বৰষুণৰ পৰিমাণ তোমাৰ কি লাগিব, তোমাৰ কি আছে 200 চেণ্টিমিটাৰ। ইয়াতে 2000 বুলি লিখা আছে না, এইটো 2000 নহ'ব, 200 চেণ্টিমিটাৰতকৈ বেছি লাগিব। হৈছে চেণ্টিমিটাৰ, হৈছে 200 চেণ্টিমিটাৰতকৈ কি লাগিব, বেছি লাগিব। আৰু তাত কি হৈছে 25 ডিগ্ৰী চেলচিয়াছতকৈ বেছি হ'ব লাগিব। মনত ৰাখিবা, ইয়াৰ টেম্পাৰেচাৰটো হৈছে কি তোমাৰ 200 চেণ্টিমিটাৰ। এনেকুৱা গছ কোনবিলাক জেগাত হ'ব, য'ত 200 চেণ্টিমিটাৰৰ ওপৰত টেম্পাৰেচাৰ আছে, আৰু 200 চেণ্টিমিটাৰৰ ওপৰত তোমাৰ বৰষুণ আছে, আৰু 25 ডিগ্ৰী চেলচিয়াছতকৈ তোমাৰ কি আছে, বৰষুণ আছে। তেনেকুৱা অঞ্চলত এইবিলাক হ'ব। আৰু এইবাৰ এই গছবিলাকৰ প্ৰকৃতি কেনেকুৱা হয়, এই গছবিলাকৰ প্ৰকৃতি কি হয়, চিৰসেউজীয়া গছসমূহ কি ওখ হয় আৰু জোপোহা হয়। কি হয়, ওখ আৰু জোপোহা, আৰু এই গছবিলাকৰ তলফালে তোমাৰ কি থাকে, সেউজীয়া, তোমাৰ ইয়াৰ নাম কি কয়, বা লতাজাতীয় উদ্ভিদেৰে তোমাৰ কি থাকে, ঢাক খাই থাকে। কিছে আৰু এইবিলাক আৰু নেক্সট আৰু কি গছ গছনি আছে ইয়াত গছ গছনি আছে হলং, হলক, মকাই, নাহৰ, উৰিয়াম, চপা, তিতাচপা ইত্যাদি। এতিয়া তোমাক যদি কয় যে চিৰসেউজীয়া, পৰীক্ষাত যদি প্ৰশ্ন আহে যে চিৰসেউজীয়া উদ্ভিদৰ উদাহৰণ দিয়া, কি আছে ইয়াতে, হলং, হলক, মকাই, নাহৰ, উৰিয়াম, চপা, তিতাচপা ইত্যাদি। তো ফাৰ্ষ্ট আমি কি কৰিছোঁ, কোন কোন অঞ্চলত পোৱা যায়। দ্বিতীয়টো কি কৰিছোঁ আমি, ইয়াৰ কি জলবায়ুৰ প্ৰয়োজন। 3 নম্বৰটো কি আছে, এই এনেকুৱা গছবিলাকত চিৰসেউজীয়া গছৰ প্ৰকৃতি কেনেকুৱা। আৰু চতুৰ্থ পইণ্টত আমি কি লিখিছোঁ, এইটো ইয়াৰ নাম কি কয়, এটা পেৰেগ্ৰাফতে লিখিছোঁ যে ইয়াৰ গছসমূহ কি কি। প্ৰথম হৈছে উজনি অসম বা হিমালয়ৰ নামনি অঞ্চলত, দ্বিতীয়টো হৈছে 200 চেণ্টিমিটাৰতকৈ বেছি, আৰু 25 ডিগ্ৰী চেলচিয়াছতকৈ বেছি টেম্পাৰেচাৰ হ'ব লাগিব। আৰু ইয়াৰ নাম কি কয়, গছবিলাক ওখ হয়, জোপোহা হয়। আৰু নেক্সট ইয়াৰ গছসমূহ কি হৈছে, তোমাৰ হলং, হলক, মকাই ইত্যাদি। ক্লিয়াৰ। এইবাৰ আমি দ্বিতীয় পইণ্টটো লাগিব। দ্বিতীয় পইণ্ট হৈছে মৌচুমীয় পৰ্ণপাতী উদ্ভিদ। পৰ্ণপাতী উদ্ভিদ মানে পাত পাত সৰি যায়, হৈছে কি হয়, পাতবিলাক সৰি যায়। ইয়াত কি দিছে যে ইয়াৰ নাম কি কয়, যে মৌচুমীয়া পৰ্ণপাতী উদ্ভিদত এইবিলাক ইয়াৰ জলবায়ুটো কি লাগিব, যিবিলাক অঞ্চলৰ জলবায়ু 100ৰ পৰা 200 চেণ্টিমিটাৰৰ মাজত বৰষুণটো হয়। আগৰটোত পাইছিলোঁ আমি 200 চেণ্টিমিটাৰতকৈ অধিক, ইয়াত 100 to 200 চেণ্টিমিটাৰ, আৰু টেম্পাৰেচাৰটো প্ৰায় একে। আৰু এনেকুৱা অঞ্চলত তোমাৰ কি হয়, অলপ কম হ'ব পাৰে। ইয়াত কি হয় তোমাৰ দেখা যায়, ইয়াত আৰু বৰষুণৰ পৰিমাণ অলপ কম হোৱা এই স্তৰত মাটিৰ ওপৰৰ সাৰুৱা অংশ শুকাই যায়, আৰু তাৰ বাবে গছবোৰৰ পাতবোৰ শুকাই যায়। ইয়াত কি হৈছে আমাৰ, যে
আমি কি দেখো যেহেতু আমাৰ বৰষুণৰ পৰিমাণটো কম সেইকাৰণে যিটো তাৰ গছৰ যিটো মাটিৰ স্তৰ যিটো মানে গছবিলাক যি ঠাইত গছবিলাক যদি মাটিৰ স্তৰ তাৰ মাটিৰ ওপৰৰ স্তৰটো শুকাই যায় বুজিছে যেহেতু আমাৰ চিৰসেউজীয়াত বহুত বৰষুণ বেছি পৰে সেইকাৰণে শুকাই নাযায় ইয়াত কি যে বৰষুণটো 100 পৰা 200 মাজত শুকাই যায় বুজিছে আৰু সেইকাৰণে কি হয় গছবোৰৰ পাতবোৰ তোমাৰ কি তোমাৰ ইয়াৰ নাম কি কয় ওপৰৰ স্তৰ তোমাৰ গছবোৰৰ পাতবোৰ শুকাই যায় আৰু ইয়াত কি গছবিলাক পোৱা যায় ইয়াত গছবিলাক হৈছে শাল চেগুন গমাৰি চাম কদম তোমালোকে শাল গছ চেগুন গছ গমাৰি গছ এইবিলাকৰ পাতবোৰ এটা সময়ত তোমাৰ কি হৈ যায় সৰি পৰি যায় বা পাতবোৰ শুকাই যায় তোমালোকে দেখিবা আৰু আগৰ যিবিলাক গছবিলাকৰ কথা ক'লে সেইবিলাকৰ শুকাই নাযায় পাতবোৰ মানে সহজে সৰি পৰি নাযায় আৰু ইয়াৰ কি হয় গছবিলাকৰ পাতবোৰ তো এইটো শুকাই যায় তো বা সৰি পৰে ইয়াত আমি কি পাইছোঁ পইণ্টবিলাক যে ইয়াত কি পাইছোঁ যে ইয়াৰ বৰষুণ 100 পৰা 200 মাজত হ'ব লাগিব যেহেতু বৰষুণৰ পৰিমাণ কম হোৱাৰ কাৰণে তোমাৰ কি আছে মাটিৰ ওপৰৰ স্তৰটো তোমাৰ কি হৈ যায় শুকাই যায় তাৰ কাৰণে গছৰ পাতবোৰো তোমাৰ কি কৰে শুকাই যায় আৰু ইয়াত কি হয় অসমৰ প্ৰায়ভাগ অঞ্চলতে তোমাৰ পৰ্ণপাতী উদ্ভিদ পোৱা যায় আৰু তোমাৰ কি হৈছে আৰু যিহেতু তোমাৰ বৰষুণৰ তাৰতম্যৰ কাৰণে 100 পৰা 200 মাজত আমি দিছোঁ তাৰতম্যৰ কাৰণে ভিন্ন গছে আৰু ইয়াত কি হয় তোমাৰ শাল সেগুন গমাৰি আৰু গছ গছনিসমূহ হৈছে শাল সেগুন গমাৰি তোমাৰ কি চাপ তিতাচাপ ইত্যাদি কদম কদম ইত্যাদি গছবিলাক ইয়াত দেখা যায় ক্লিয়াৰ এইবাৰ আমি আমাৰ নেক্সট পইণ্টলৈ আহোঁ ইয়াৰ নেক্সট পইণ্ট হৈছে নদী কাষৰীয়া উদ্ভিদ তো নদী কাষৰীয়া উদ্ভিদৰ তো আমাৰ নদী কাষৰীয়া উদ্ভিদ মানে যিটো নদীৰ কাষত গজে যিবোৰ উদ্ভিদ আমাৰ নদীৰ কাষত গজে আমাৰ অসমৰ নদী মেইন নদী কি আমাৰ অসমৰ হৈছে মেইন হৈছে ব্ৰহ্মপুত্ৰ আৰু বৰাক আৰু এই দুটা মেইন নদীৰ যিটো উপনদীবিলাক আছে এই উপনদীসমূহৰ যিটো দাঁতি কাষৰীয়া উপনদীসমূহ মানে ব্ৰহ্মপুত্ৰ বৰাক আৰু ইয়াৰ যিবিলাক উপনদী যেনে আমাৰ বেকী নদী হওক আমাৰ কলং তোমাৰ কি সোণকোষ সোণহিৰি আছে তোমাৰ কৃষ্ণাই দুধনৈ বা দিখৌ এই যিবিলাক উপনৈবিলাক বা বৰাকৰ ধলেশ্বৰী চিংৰা এই যিবিলাক নদী আছে এই নদীৰ বা উপনদী বা এই যে মেইন দুটা নদী তাৰ যিবিলাক কাষৰীয়া অঞ্চল যিবিলাক আছে এইবিলাকত তোমাৰ কি হয় এই গছবিলাক আমাৰ গজে কি গছবিলাক এই নদী কাষৰীয়া উদ্ভিদবিলাক গজে আৰু ইয়াৰ তোমাৰ মেইনলি ইয়াৰ আউটত কি পৰে কি গছ পৰে খেৰ তোমাৰ কি খৈৰ গছ শিশু গছ শিমলু গছ কৰৈ গছ কদম গছ ইত্যাদি বুজিছে খৈৰ গছ যিটো আমাৰ খৈৰ পাণৰ লগত খাই যিটো এইটো খৈৰ বা শিশু গছ শিমলু গছ ইত্যাদি তোমালোকে এইবিলাক গছবিলাক দেখিবা জেনেৰেলি আমাৰ নদীৰ কাষতে দেখা পোৱা যায় বুজিছে এইবাৰ হৈছে তৃণভূমি ক'ত আছে তৃণভূমি তৃণগছ যিবিলাক তৃণ হয় বা খেৰ বেত এইবিলাক তৃণভূমি বুলি ধৰা হয় এইবিলাক ক'ত গৈছে ব্ৰহ্মপুত্ৰ উপত্যকাৰ যিবিলাক তৰাই অঞ্চল যিবিলাক আছে বুজিছে তৰাই অঞ্চল মনত ৰাখিবা এই তৰাই অঞ্চলত তোমাৰ কি কৰে ইয়াৰ নাম খেৰ বেত ইত্যাদি তোমাৰ এই যে অশ তৃণভূমিবিলাক তোমাৰ কি দেখা যায় বুজিছে আৰু জেনেৰেলি এইবিলাক আমাৰ নদীবিলাকৰ যিটো চৰ চাপৰি অঞ্চল আছে এই চৰ চাপৰিতো এই গছবিলাক গছে আৰু ইয়াত আমি এটা ছবি দি দিছোঁ এই ছবিত আমাৰ ইয়াৰ মানে কিবিলাক পাই যাব তোমালোকে আৰু আমাৰ নেক্সট প্ৰশ্ন হৈছে যে অসমত বৰ্তমান জনসংখ্যাৰ কি চাৰিবিধ জাতি প্ৰজাতিৰ অসমত বৰ্তমান জনসংখ্যাৰ কি চাৰিবিধ জাতি প্ৰজাতিৰ উদ্ভৱ হৈছে যে আমাৰ অসমৰ যিমান মানুহ আছে ইয়াৰ নাম কি হৈছে ইয়াৰ হৈছে তোমাৰ কি এক নম্বৰ হৈছে প্ৰাক অষ্ট্ৰেলীয় দ্বিতীয় হৈছে মংগোলীয় তৃতীয় আৰ্য মংগোলীয় আৰু দ্ৰাবিড় বুজিছে প্ৰাক অষ্ট্ৰেলীয় মংগোলীয় আৰ্য মংগোলীয় আৰু দ্ৰাবিড় এই গোষ্ঠীৰ পৰা তোমাৰ কি হৈছে উৎপত্তি হৈছে আৰু আমাৰ নেক্সট প্ৰশ্নটো হৈছে যে প্ৰখ্যাত ভূগোলবিদ ডক্টৰ মহম্মদ তাহেৰে অসমৰ জনসংখ্যাৰ মাজৰ পৰা কি প্ৰধান গোষ্ঠী চিনাক্ত কৰিছে ইয়াত কি দিছে প্ৰখ্যাত ভূগোলবিদ ডক্টৰ মহম্মদ তাহেৰে অসমৰ জনসংখ্যাৰ মাজৰ পৰা কি প্ৰধান গোষ্ঠী চিনাক্ত কৰিছে ডক্টৰ মহম্মদ তাহেৰ আমাৰ গুৱাহাটী বিশ্ববিদ্যালয়ৰ ভূগোলবিদ আছিল আমাৰ শিক্ষক আছিল মোৰ নিজৰে শিক্ষক আছিল মই এজন ভূগোল তোমাৰ গুৱাহাটী বিশ্ববিদ্যালয়ৰ ছাত্ৰ আছিলোঁ বুজিছে বহুত দিন আগতে মই ইয়াৰ জিঅ'গ্ৰাফিত MA কমপ্লিট কৰিলোঁ তো তেখেতক মই লগ পাইছিলোঁ তো ছাৰৰ পৰা বহুত কিছু মই শিকিছিলোঁ আজি হয়তো ছাৰ আমাৰ লগত নাই ছাৰৰ মৃত্যুক সাৱটি ল'বলগীয়া হৈছিল বুজিছে বয়সৰ লগে লগে কিন্তু ছাৰ আজি তাৰ বিদেশী আত্মা শান্তি পাওক আকৌ ভূগোলবিদ হিচাপে জন্ম লওক আকৌ এটা চামে ছাৰৰ পৰা শিকক এইটো বিচাৰোঁ তো ইয়াত তেখেতৰ মতে কি হৈছে আমাৰ ইয়াৰ নাম কি কয় যে ইয়াত কি দিছে আমাৰ অষ্ট্ৰিয় এছিয়াটিক গোষ্ঠী হৈছে চীন তিব্বতীয় আৰু হৈছে ইণ্ডো ইউৰোপীয় সেই তিনিটা ভাগত ভাগ কৰিছে ছাৰে যে অষ্ট্ৰিয় এছিয়াটিক গোষ্ঠী চীন তিব্বতীয় আৰু ইণ্ডো ইউৰোপীয়
এবাৰ নেক্সট দিছে অসমত কেইটা ধৰ্মাৱলম্বী লোকে বাস কৰে আৰু কি কি, যে আমাৰ অসমত বিভিন্ন ধৰ্মাৱলম্বী লোক বাস কৰে, যে ভাৰতবৰ্ষৰ বিভিন্ন যিটো ধৰ্মাৱলম্বী ভাৰতবৰ্ষত বাস কৰে তাৰে মেক্সিমাম হৈছে সকলোৱে তোমাৰ ধৰ্মাৱলম্বী লোক আমাৰ অসমত বাস কৰে। ইয়াৰে হৈছে হিন্দু, মুছলমান, খ্ৰীষ্টিয়ান, বৌদ্ধ, জৈন আৰু শিখ। ইয়াৰে একটু চাগে 2001 চনৰ তথ্য 2001 চনৰ তথ্য অনুসৰি যে আমাৰ হিন্দুৰ পৰিমাণ আমাৰ অসমত হিন্দু লোকৰ পৰিমাণ 69.89%, মুছলমান লোক হৈছে 30.97%, খ্ৰীষ্টিয়ান 3.9%, বৌদ্ধ 0.19%, জৈন 0.09% আৰু শিখ হৈছে 0.08%। ক্লিয়াৰ? তো আমি আজি যিখিনি আমি ষ্টাডি কৰিলোঁ আৰু পৰৱৰ্তী পৰ্যায়ত আমি আকৌ নেক্সট আমি ষ্টাডি কৰিম। তো আজিলৈকে ইমানতেই। থেংক ইউ, ধন্যবাদ।